ভাল খবৰ। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্তৰ ভাল খবৰ। আমি জানো যে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্ত এতিয়া CBIয়ে কৰি আছে। CBIয়ে ইজনৰ পৰা সিজন যিসকল জোনমণি ৰাভাৰ হত্যাকাণ্ডক লৈ অলপ হ'লেও সন্দেহৰ আৱৰ্তত আছিল, সকলোকে জেৰা কৰিছে CBIয়ে। সঁচাকৈ এতিয়া জোনমণি ৰাভাৰ পৰিয়ালে ন্যায় পাব নেকি? জোনমণিৰ মাতৃয়ে যিহেতু বাৰে বাৰে কৈ আছে যে জোনমণিৰ মোবাইল ফোন দুটা নাই, জোনমণিৰ মোবাইল দুটা হেৰাইছে। CBIয়ে মৰিকলং থানাৰ OCক জেৰা চলাইছিল আৰু এনেকৈ বহুতক জেৰা চলাই এতিয়া জোনমণিৰ পাৰ্চনেল কম্পিউটাৰটো জব্দ কৰিছে CPU সহ। গতিকে জোনমণিৰ কম্পিউটাৰৰ পৰা বহুতো তথ্য পাব CBIয়ে আৰু লখিমপুৰৰ পৰা CBIয়ে যিবোৰ তথ্য আনিছিল তেওঁলোকে এতিয়া যিটো চাইবাৰ টিপ লৈছে সেইটো বহুত ষ্ট্ৰং। CBI DIG লাভলী কাটিয়াৰে যিবিলাক পদক্ষেপ লৈ আছে বহুতো ভাল খবৰ আৰু এতিয়া জোনমণিৰ কল ডিটেইলছ কল ৰেকৰ্ডসমূহ উদ্ধাৰ কৰিব, গতিকে বহুতো ভাল খবৰ। গতিকে এই কল ডিটেইলছ ৰেকৰ্ডসমূহৰ পৰা বহুতো ৰহস্য পোহৰলৈ আহিব আৰু যিবিলাক অপৰাধী জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত সেইসকলক নিশ্চয় কৰায়ত্ব কৰিব CBIয়ে। CBIয়ে জোনমণিৰ কল ৰেকৰ্ড যেনেকৈ হ'লেও উলিয়াব আৰু জোনমণিয়ে কাৰ লগত আৰু কেতিয়া কোনে কি কথা পাতিছিল সকলো কথা পোহৰলৈ আহিব। জোনমণি ৰাভাৰ হত্যাকাণ্ডত ইতিমধ্যে অসমৰ বহু জানে আৰক্ষী বিষয়া সন্দেহৰ আৱৰ্তত আছে। নেক্সট ভিডিঅ'ত জনাই আছো কোন কোন সেই আৰক্ষী বিষয়াসকল যিসকল জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল। গতিকে এতিয়ালৈ আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সট ভিডিঅ'ত আপোনালোকক সকলো জনাই আছো। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় প্ৰেছ কৰি দিব।